মা তুমি ইয়াতে আছা মই তোমাক অথনিৰ পৰা বিচাৰি আছো তুমিনো ইয়াত কি কৰি আছাহি মা মোৰ জন্য মাইনাজনী আহিলা তুমি কেতিয়া পালাহি ন হাত ভৰি ধুলানে মই অলপ আগতে পালোহি হাত ভৰিকেইটা ধুলো আৰু এতিয়া তোমাক বিচাৰি এইখিনি পালোহি আহি তুমিনো ইয়াত অকলে অকলে কি কৰি আছা মা নাই মাজনী আজি দীপাৱলী যে লাইটবিলাকনো ক'ৰ পৰা কেনেকৈ ডেক'ৰেশ্যন কৰোঁ আৰু ক'ত ৰংগলী বনাওঁ কি কৰিম তাকে ভাবি আছিলোঁ মা আজি দীপাৱলী নেকি দীপাৱলীত বহুত লাইট জ্বলাই যে মোৰ বৰ ভাল লাগে মই তোমাক সহায় কৰি দিম দেই দীপাৱলীত হয় নেকি মাজনী ঠিক আছে কৰি দিবা দিয়া আৰু এতিয়া প্ৰথমে কিবা অলপ খাই লোৱাগৈ ভিতৰলৈ যোৱা নানীমা ভিতৰতে আছে নানীমাক ক'বা কিবা দিবলৈ হা মই অকণমান এইকেইটা চাই লওঁ ক'ত কেনেকৈ কি কৰিব পাৰোঁ ঠিক আছে মা মই তেতিয়াহ'লে কিবা অলপ খাই লওঁ মোৰ ভোকো লাগিছিলে অলপ তুমি বহা মই গৈ আহিছোঁ দেই আজি এই দিনটো মোৰ বাবে বৰ ভাল লগা দিন মই যে এই দিনটো বিৰাট হেঁপাহেৰে পালন কৰোঁ ইমান ভাল লাগে কাৰণ আজিৰ দিনটোত ভগৱান ৰামচন্দ্ৰ অযোধ্যালৈ ঘূৰি আহিছিল সেইকাৰণে বিৰাট ভাল লাগে তাৰ কাৰণে মই গোটেই ঘৰখন সুন্দৰকৈ সজাওঁ আজিও কেনেকৈ কি কৰিম তাকে ভাবি ইয়াত বহি আছিলোঁ যাওঁ সকলো লাইট চাইটবিলাক চব মানুহখিনিক ক'ত কেনেকৈ লগাব লাগিব কথাবোৰ কম গৈ আকৌ গধূলি হ'বই হ'ল নহয় নিনিমা তুমি ইয়াতে আছা মোক কিবা অকণমান দিয়াচোন খাবলৈ মোৰ বৰ ভোক লাগিছে নানিমা দুনুমা আহিলা কি খাবা এতিয়ানো বাৰু তোমাৰ ভোক লাগিছে কৈছা নহয় মই কি বনাই দিম কোৱা তুমি যি খাবা মই তাকে বনাই দিম কোৱা কি খাবা সোনকালে নানিমা তুমি মোক যি দিবা মই তাকে খাম কিনে বনাই থৈছা তুমি আৰু ইমান ধুনীয়া গোন্ধাই আছে তুমি কিবা বনাইছা বৰ ধুনীয়া গোন্ধাইছে নানিমা দিয়া তুমি যি দিয়া ধুনু মাইনা মই ভাত বনাই থৈছিলোঁ আৰু এতিয়া মই বনাই আছিলোঁ মিঠাই তুমি তাৰেই গোন্ধ পাইছা ঘিউ দি মিঠাই বনাইছোঁ আজি দীপাৱলীতো তোমাৰ ঘৰতো মিঠাই লাগিবই সেইকাৰণে মই মিঠাই বনাই দিছিলোঁ বাইদেৱে কৈছিলে আৰু তোমাক মিঠাই দিম বাৰু খাবলৈ প্ৰথমে তুমি ভাত খাই লোৱা দেই বা নানিমা কি মিঠাই বনাইছানো বৰ ধুনীয়া গোন্ধাইছে দিয়া আৰু মই তেতিয়াহ'লে ভাতকেইটাকে খাই লওঁ তুমি মিঠাই বনাই থাকা আৰু মিঠাই বনাই হ'লে মোক কিন্তু খাবলৈ দিব লাগিব আকৌ দেই ধুনু মাইনা মই দীপাৱলীৰ কাৰণে মিঠাই বনাইছোঁ আকৌ আৰু মই বনাইছোঁ ৰসগোল্লা বনালোঁ আৰু লালমোহন বনাইছোঁ আৰু নহয় গাজা বনাইছোঁ তোমাক দিম দেই খাবলৈ আৰু ঢেৰ বনাম বুলি ভাবিছোঁ সময় হ'লেতো বনামেই আৰু তুমি খাবা বাৰু ধুনু মাজনী তুমি প্ৰথমে ভাতকেইটা খাই লোৱা মই ভাত উলিয়াই দিছোঁ তাৰ পাছতে মিঠাই খাবলৈ পাবা কিন্তু দেই কৈ দিলোঁ ঠিক আছে নানিমা তুমি মোক প্ৰথমে ভাতকেইটা দি লোৱা মই ভাত খাই শেষ হোৱাৰ পিছত তুমি বনোৱা মিঠাই সোৱাদ ল'ম কেনেকুৱা হৈছে ক'ব লাগিব নহয় ঠিক আছে মই তোমাক ভাতকেইটা উলিয়াই দিছোঁ তুমি খাই লোৱা তাৰ পাছত খেলিব যাবা নানিমা তোমালোকৰ ঘৰতো চাগে বহুত মিঠাই আছে ন তুমি যেতিয়া আমাৰ ঘৰতে মিঠাই বনাইছা তোমালোকৰ ঘৰতো ঢেৰ মিঠাই আছে চাগে ন তুমি খুব বনোৱা ন তোমালোকৰ ৰিণিয়ে চাগে মিঠাই খাই খুব ভাল পায় ন তুমি সেইকাৰণে বনোৱা ন নাই ধুনু মাইনা আমাৰ ঘৰত তেনেকৈ বস্তু নাই নহয় মই মিঠাই বনাই থ'বলৈ মিঠাই বনাবলৈতো নানা ৰকমৰ বস্তু লাগিব আমাৰ ঘৰত ইমান বস্তু নাই তোমাৰ ঘৰত আছে কাৰণে মই বনাই দিছোঁ আৰু
আমি ইমান বস্তু আনিব নোৱাৰোঁ নহয়, দুখীয়া মানুহ। যেনে তেনেহে চলাই থাকোঁ আৰু ঘৰটো। হ'ব দিয়া, তুমি এইবোৰ কথা চিন্তা কৰিব নালাগে। তোমাক মই ভাত দিছোঁ ৰ'বা। জনুবা, মায়ে তোমাৰ ঘৰতহে মিঠাই বনায়, আমাৰ ঘৰতেতো একোৱে নবনায়। খালি সুন্দা ভাত বনায়, দাইল বনায়, আৰুতো একোৱে নবনায়। তোমাৰ ঘৰত আহিলেহে মায়ে মিঠাই বনায়। ইয়ে, ৰেণী আহিলা। আহা আহা, মই ভাত খাই লৈছোঁ হে। আমি একেলগে খেলিম দেই। আৰে ৰিণী বেটি, কাৰ লগতে আহিলি? ইমান দূৰ বাট অকলে আহি গ'লি নেকি? বাবা আহিছে তোমাৰ, মই বাবাৰ লগতে আহিলোঁ। বাইদেৱে গছ পুলি ৰুব কৈছিলে, কলগছ লগাব কৈছিলে। সেইকাৰণে ময়ো বাবাৰ লগতে গুচি আহিলোঁ তোমাৰ ওচৰলৈ। কি কৰিলা ৰিণী, তুমি যে আহিলা? মই আজি ভাবিয়ে আছিলোঁ কাৰ লগতনো খেলিমগে বুলি। এতিয়া ভাত খাই মই খেলিব খুজিছিলোঁ, তুমি আহিলা, ভালে কৰিলা। ব'লা আমি আমাৰ ৰুমলৈ যাওঁ। আহা আকৌ ৰিণী, ক'ত ৰৈ গ'লা? আহা, ভিতৰলৈ সোমাই আহা। বা জনুবা, তোমাৰ ৰুমত ইমান খেলনা আছে আৰু ইমান ধুনীয়া ধুনীয়া। মোৰ আকৌ মায়ে কাপোৰে বনাই দিয়া দৰা কইনা এহালহে আছে। ৰিমি, মোৰ বহুত খেলনা আছে। মা আৰু পাপাই মোক আনি দিছে নহয়। আৰু দীপাৱলীত পিন্ধিবলৈ ধুনীয়া ফ্ৰক এটাও আনি দিছে। তোমালৈ আনি দিলে নে নাই? মোক মায়ে এটা, পাপাই এটা, 2-3টামান হৈ গ'ল মোৰ ফ্ৰক আনি দিয়া, কিন্তু মই পিন্ধিবলৈ সময়ে নাপাম খালি। তোমালৈ কেনেকুৱা ফ্ৰক আনিলে কোৱাচোন? মোক মায়ে আগতে আনি দিছিলে, মানে যোৱা বছৰে আনি দিছিলে। সেই ফ্ৰকটো আছে নহয়, সেইটোৱে হ'ব। ফ্ৰকটো অলপ ফাটিছে, মায়ে চিলাই মেলি দিলে, এতিয়া সেইটোকে পিন্ধিম আৰু। আৰু তোমাক ফটকা আনি দিলে নে? মোৰ সেইখিনি চোৱা, সিফালে টেবুলখনত এইখিনি মোক আনি দিছে। আজি এইখিনি ফুটাম। তুমি কি কি আনিলা? তুমি কি কি জ্বলাবা? নাই, মায়ে মোক ফুলজাৰি পেকেট এটাহে আনি দিয়ে, তাকো ভালকে নজ্বলে। আধা জ্বলে আৰু আধা নজ্বলে। মই নহয় কি কৰোঁ জানা? ফুলজাৰি পেকেটটো আনি দিলে মই ৰ'দত দি থওঁ। ৰ'দত দি থ'লে অকণমান দেৰি ভালকে জ্বলে আকৌ। আৰু ফটকাবিলাক আমাৰ ওচৰত যে থকা বাহঁত, সিহঁতে জ্বলাই নজ্বলা হ'লে মানে যে দলিয়াই দিয়ে, সেইবিলাক ফটকাকে বুটলি আনি মই ফুটাওঁ। ভাল লাগে ন ফুটাই? ৰিমি বেটি, গধূলি হ'ব হৈছে। আহা, আমি ঘৰ যাব লাগে তই। ঘৰতো চাকি বন্তি জ্বলাব লাগিব। সোনকালে আহা, খেলি সোনকালে খেলা আৰু আহা দেই, মই বাহিৰতে ৰৈ আছোঁ। মা, মই গৈছোঁ ৰ'বা। জনুবা, মোক মায়ে মাতিছে, মই ঘৰলৈ যাওঁ দেই।